পোনপ্ৰথমে মই ধেমাজি জিলাবাসী ৰাইজক বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। এই বছৰটোৱে যাতে প্ৰতিগৰাকীৰ জীৱনলৈ, প্ৰতিটো পৰিয়ালৰ জীৱনলৈ শান্তি, সমৃদ্ধি, প্ৰগতি এই গোটেইবোৰ আমি যাতে সকলোৱে সুখে শান্তিৰে বাস কৰিব পাৰো, তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আপোনালোকৰ মংগল কামনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সংবিধান অনুসৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব লাগে। আমি ঠিক 5 বছৰৰ লগে লগে পঞ্চায়ত ইলেকশ্যন পাতিবৰ বাবে সিদ্ধান্ত লৈছিলো। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে আমি কেইটামান দিন পলমকৈ হলেও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছো আৰু চাওঁতে চাওঁতে আমাৰ অসমত পঞ্চায়ত ইলেকশ্যনৰ পৰিৱেশো নিৰ্মাণ হৈছে। বহু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাও কৰিবৰ বাবে সাজু হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি কেইটামান পৰিৱৰ্তন কৰিছিলো। বিশেষকৈ আমাৰ গাঁও সভা আৰু গাঁও পঞ্চায়ত এই দুইটা পৰ্যায়তে আমি অৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো। সকলোৱে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিযোগিতা কৰিছে আৰু গাঁৱৰ ৰাইজে যাকে উপযুক্ত বুলি ভাবে তেওঁকে ভোট দি নিৰ্বাচিত কৰিব। আমি তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিছো। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰতীক চিহ্নত বা নিজৰ দলৰ প্ৰাৰ্থী দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আমিও অসম গণ পৰিষদ, গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টি এই তিনিওটা দলে একেলগ হৈ আপোনালোকৰ ওচৰত ভোট বিচাৰি আৰু অসমৰ উন্নতি আৰু প্ৰগতিৰ বাবে কাম কৰাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমি ইয়াত সমবেত হৈছো। মই প্ৰথমেই অসমৰ ৰাইজক ধন্যবাদ জনাম যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰায় 300তকৈও অধিক আঞ্চলিক পঞ্চায়ত আৰু 40তকৈও অধিক জিলা পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত হৈছে। ৰাইজৰ অটুট আস্থা আৰু বিশ্বাসক প্ৰতিফলন কৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীয়ে ইতিমধ্যেই নিৰ্বাচনত বহুদূৰ আগুৱাই গৈছে। মই বিশ্বাস কৰোঁ ধেমাজি জিলাত আমি আটাইকেইটা জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু গণশক্তি দলৰ প্ৰাৰ্থীক আমি বিজয়ী কৰিম। আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আমি যাতে অসমখনৰ নৱনিৰ্মাণ আৰু অসমখনক আগুৱাই লৈ যোৱাৰ কামত দ্ৰুত গতিত আগবাঢ়ি গৈ থাকিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 4টা বছৰ 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো। এই 10 মেত অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ 4টা বছৰ সম্পূৰ্ণ হ'ব। আপোনালোকে যোৱা 4টা বছৰত দেখিবলৈ পাইছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ অসমখনত কেনেকৈ এক শান্তিৰ, প্ৰগতি আৰু উন্নয়নৰ পৰিৱেশ নিৰ্মাণ হৈছে। আজি ৰাজ্যখনৰ
চাৰিওফালে এটা শান্তিৰ পৰিৱেশ, উন্নয়নৰ পৰিৱেশ আৰু আজি অসমে প্ৰগতিৰ নতুন দিগন্তলৈ গতি কৰিছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনত জনগোষ্ঠীসমূহৰ মাজত এক সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ হৈছে। কোনো জনগোষ্ঠীৰ লগত আনটো জনগোষ্ঠীৰ সংঘাত নাই, কোনো জাতি উপজাতিৰ মাজত সংঘাত নাই। চাৰিওফালে আজি এটা প্ৰগতিৰ পৰিৱেশ, বিকাশৰ পৰিৱেশ আৰু এক নতুন অসম নিৰ্মাণৰ পৰিৱেশ। আমাৰ ৰাজ্যখন ইমানেই আগুৱাই গৈছে যে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনলৈ উদ্যোগপতিসকল আহিছে, দেশৰ বিভিন্ন উদ্যোগপতি আহিছে আৰু অসমত 5 লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৰ্থাৎ আজি আমাৰ ৰাজ্যখন বানে বিধ্বস্ত ৰাজ্যখন, বানে গৰকা ৰাজ্যখন, উগ্ৰপন্থীৰ অসমখন আৰু জাতি উপজাতিৰ মাজত থকা অবিশ্বাসৰ অসমখন আজি অতীত হৈ গ'ল আৰু আজি আমাৰ অসমখন চাৰিওফালে বিকাশৰ নতুন পৰিৱেশলৈকে দ্ৰুত গতিত নিৰ্মাণ হ'বলৈ আগবাঢ়ি গৈছে। আজি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ বাবে নতুন আঁচনি, নতুন নতুন ৰাস্তা পদূলি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, চাৰিওফালে এটা বিকাশৰ চকুত লগা পৰিৱেশ। আপোনালোকে যদি মনত পেলায়, কংগ্ৰেছৰ 15 বছৰৰ শাসনকালত আমাৰ ৰাজ্যখনৰ পৰিৱেশ কেনেকুৱা আছিল। এই ধেমাজি বানে ধেমাজিক বিধ্বস্ত কৰিছিলে। কোনেও ধেমাজিৰ বান সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা কৰা নাছিল। অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা হিচাপে ধেমাজি চিহ্নিত হৈছিল। কংগ্ৰেছৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথেই হওক, ৰাস্তা ঘাটৰ অৱস্থা এবাৰ আপোনালোকে মনত পেলাব পাৰে। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি, আনকি অংগনবাদী চাকৰিৰ পোষ্ট ল'বৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। উন্নয়নমূলক কোনো আঁচনি নাছিল।